Hello friends, welcome to Mirza Tech. আজি আপোনালোকক ইউটিউব চেনেল কেনেকৈ ভেৰিফাই কৰে আৰু থাম্বনেল কেনেকৈ লগায় তাকে দেখুৱাম। মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ ইমেইল আইডি কেনেকৈ বনায় আৰু সেই ইমেইল আইডিটো ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি তাকে দেখুৱাইছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ'টো চাই ল'ব। বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ড, প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত ইয়াতে ইউটিউব ষ্টুডিঅ' বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম লিংকটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে চাওক, এইপিনে এইটো ভিডিঅ'ত যাওক, এইটো ভিডিঅ'ৰ চিম্বল। এই চিম্বলত যোৱাৰ পিছত আপুনি এই ভিডিঅ'টোৰ ওপৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইটো এডিট কলমৰ নিচিনা এইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব আপুনি। চ' ইয়াতে চাওক, আপলোড থাম্বনেইল। আপলোড থাম্বনেইলত আপুনি ক্লিক কৰক। আপলোড থাম্বনেইলত ক্লিক কৰিলে আপোনাৰ এইটো চাওক, আকৌ ক্লিক কৰিব। ইয়াতে দেখুৱাইছে টু এড কাষ্টম থাম্বনেইলছ ফাৰ্ষ্ট ভেৰিফাই ইউৰ ফোন নাম্বাৰ। মানে আপুনি ফোন নাম্বাৰ প্ৰথমতে ভেৰিফাই কৰিব লাগিব, তাৰপিছতে আপোনাৰ নিজৰ ইচ্ছামতে আপোনাৰ ভিডিঅ'টো থাম্বনেইল লগাব পাৰিব। চ' প্ৰথমতে আমি কি কৰিম, ফোন নাম্বাৰ ভেৰিফাই কৰিম। তেতিয়া চাওক, এতিয়া আপুনি তললৈ স্ক্ৰল কৰক। তললৈ স্ক্ৰল কৰিলে আপুনি দেখা পাব এইটো ছেটিংছ। এই ছেটিংছত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইটো চাওক, চেনেলত ক্লিক কৰক। চেনেলত ক্লিক কৰিলে এই চেনেলত ক্লিক কৰিলে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাব। বেছিক ইনফো, কাণ্ট্ৰি ৰেচিডেন্স। কাণ্ট্ৰি ৰেচিডেন্স কি আপুনি দিব পাৰে, ইণ্ডিয়াত দিব পাৰে। এডভান্স ছেটিং, এডভান্স ছেটিঙত কিছুমান অপশ্যন আছে, এইটো চাওক। ইয়াতে আপুনি যিকোনো ভিডিঅ' আপলোড কৰাৰ সময়ত এটা অপশ্যন ওলাই আহে। আপুনি কি সৰু বাচ্চাবিলাকৰ মাইনৰৰ কাৰণে কি ভিডিঅ'টো আপলোড কৰিছে নে কি ডাঙৰ মানুহৰ কাৰণে। ইয়াতে য়েছ ছেট দিছ চেনেল ইজ মেড ফৰ কিডছ। আপুনি চেনেলটো কিডছৰ কাৰণে বনাইছে নেকি? আপুনি চেনেলটো কিডছৰ কাৰণে বনোৱা নাই, চ' আপুনি এইটো চিলেক্ট কৰি ৰাখক। ন' ছেট দিছ চেনেল এজ নট মেড ফৰ কিডছ। আই নেভাৰ আপলোড কণ্টেণ্ট। I never upload content that's made for children. So ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইটো চাওক, কিছুমানে আপোনালোকক এটা ছেটিংছ দেখুৱাই দিছোঁ আজি। এইটো কিছুমানে কি হয়, আপুনি ইউটিউবত ভিডিঅ' চাই থাকোঁতে সেই চেনেলটোত কেইজনে ছাবস্ক্ৰাইব কৰিছে, ছাবস্ক্ৰাইবাৰ শ্ব' নকৰে। চ' সেই চেনেলটোৰ ছাবস্ক্ৰাইবাৰ যিটো সেইটো হাইড কৰি থয়। চ' আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰো আপুনি হাইড কৰিব পাৰে। আপোনাৰ চেনেলটো যদি নতুন হয় তেতিয়া আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হাইড কৰি থ'ব পাৰে, যাতে কোনেও গম নাপায় আপোনাৰ চেনেলটো নতুন নে পুৰণা। তাৰ কাৰণে আপুনি ইয়াতে এইটো ডিজেবল কৰি ৰাখক। ডিজেবল কৰি দিলে আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ কোনেও গম নাপায়। চ' নেক্সট আছে ফিচাৰ্ছ এলিজিবিলিটি। ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে চাওক, ফিচাৰ্ছ এলিজিবিলিটি। ইয়াতে ক্লিক কৰিলে আপোনাৰ হাউ টু গেইন এক্সেছ দ্য ফিচাৰ্ছ ডেট ইউ আৰ ইণ্টাৰেষ্টেড ইন বিল'।
The default features second option to আছে আপোনাৰ first option to default features second option to আছে features that require phone verification so এই second option to আপুনি ক্লিক কৰিব এই second option টোতে আপুনি এটো eligible ইয়াতে ক্লিক কৰিলে এই second option পুনে পুনে এপিনে eligible বুলি আছে এই এৰটোত ক্লিক কৰিলে তলত আহিব verify phone number verify phone number ক্লিক কৰিলে এনেকুৱা ক্লিক আই যাব আপোনাৰ এইটো সব এনেকুৱা ইন্টাৰফেস দেখা পাব এতিয়া সব ইয়াতে how should we deliver the verification code to you মানে ইউটিউবে আপোনাক সাজেস্ট কৰিছে আপোনাক সুধিছে যে আপুনি কেনেকৈ ভেৰিফাই কৰিব আপুনি টেক্সট কোড দি মোবাইলত মেছেজ দি নে ইউটিউবৰ পৰা কল আহিব হেকটো কলত আপোনাৰ ভেৰিফিকেশন কোড ক'ব তে হলে আপুনি এটা কথা মনত ৰাখিব আপুনি সদায় টেক্সট মেছেজ দিহে ভেৰিফাই কৰিব কলে দি ভেৰিফাই নকৰিব কাৰণ কলত কেটা নাম্বাৰ হিয়তে ক'ব আপুনি বুজি নাপাব পাৰে এইটো এটা চেনেল ভেৰিফাই কৰিব কাৰণে দুটা এটেম্প হে থাকে দুবাৰ যদি আপুনি নোৱাৰে তেনেহলে সেইটো চেনেল আৰু ভেৰিফিকেশন নহয় সো फ्रेंड्स আপোনালোকে টেক্সট মি দা ভেৰিফিকেশন কোড ফাৰ্স্ট অপচন যেটো আছে টেক্সট মেছেজ দি ভেৰিফিকেশন সদায় কৰিব সো ইয়াতে আপোনাৰ কি কৈছে টেক্সট মি ইয়াতে ইন্ডিয়া আছে টেক্সট মি ইয়াতে হোৱাট ইজ ইউৰ ফোন নম্বৰ ইয়াতে আপোনাৰ নম্বৰটো দিব সো ফোন নম্বৰটো দিব get code মাৰিলে মাৰাৰ পিছত আপোনাৰ মোবাইলত মেছেজ আহিব মেছেজ আহিলে এটো কোডটো এন্টাৰ কৰিব এন্টাৰ কৰি সাবমিটত ক্লিক কৰিব এইটো সব ফোন নম্বৰ ভেৰিফাইড কংগ্ৰেচুলেশনস your phone number has now been verified মানে আপোনাৰ ফোন নম্বৰটো ভেৰিফাই হৈ গ'ল মানে এইটো চেনেলটো আপোনাৰ ভেৰিফাই হ'ব সো এতিয়া আপুনি বেকত যাব পাৰে YouTube Studio এতিয়া সব আকৌ আমি YouTube Studio খুলি ললো খুলি লোৱাৰ পিছত এইটো ভিডিওৰ স্যাম্পল এইটো সিম্বল এইটো ভিডিও ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো আপোনাৰ ভিডিও আপুনি আপোনাৰ চেনেলত যি ভিডিও আপলোড কৰিছে ইয়াতে দেখা পাব এই ভিডিওৰ ওপৰত ক্লিক কৰিলে এনেকুৱা ইন্টাৰফেস দেখা পাব এইটো সব কলমৰ নিচিনা এইটো এডিট ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াতে আপলোড থাম্বনেল এতিয়া আপলোড থাম্বনেল যেটো আছে ইয়াতে ক্লিক কৰক ক্লিক কৰিলে এসক থাম্বনেল লগোৱাৰ কাৰণে আপোনাৰ মোবাইলত থকা গ্যালাৰি খুলি গৈছে যে থাম্বনেল আপুনি কোনটো লগাব মই যিকোনো এটা আপোনালোকক দেখাবৰ কাৰণে লগাই দি আছো সাপোজ মই এইটো মই থাম্বনেল লগাই দিম এইটো থাম্বনেল লগোৱাৰ পিছত আপোনাৰ ইয়াতে সেভ অপশনটো আপুনি ক্লিক কৰিব ক্লিক কৰিলে এই প্ৰসেস হোৱাৰ পিছত আপোনাৰ ভিডিওত থাম্বনেলটো এড হৈ যাব আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিছে অলপ হলেও মোৰ ভিডিওৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিছে তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম গুড বাই জয় অসম